পদ হেরা নিগোদতি খুকা পুনি ইউকারি বড় ভগদর সন্তাপ দেখিবি ভৈলম দয়াগুণ কৃষ্ণ জগত জনক কমল নয়ন ভুরি বহে হে রাম প্রীত বস্তে মুসি মুখ তেজিয়া স্নেহে উদ্ধবক ধৰি বুলিলা আশ্বাস হে ৰাম তেজি চিন্তা চিত ধীৰ কৰাম তুজু দুখ দেখি সখী নখহে হৃদয় স্বৰূপে জানিলা তুমি আমার বংশ দশম হৰি আবে চলিও নিশ্চয় হেৰা সাধিলো উদ্ধৱ দেৱ তাৰ যত কাজ নথাকিব ইঠাই ততো মাতকি বাজ দ্বাৰকা নগৰ সাগৰ রত যাইবে তল মই গইলা লোক তুমি লিবে বিমঙ্গল হে রাম পীরিবে দুর্জন করি গুছিবে আশার হইবে অধর্মতরতি যতে প্রজার তুমি আমি দুয়ো গইলে মিলিবে অনর্থ লুপ্ত হইবে জ্ঞান ইতু ভকতির পথ হে রাম অধর্মে পীড়িবে যাইবে লোকয় অধুগতি ভকতিক রাখি তুমি থাকিও সম্প্রতি মোহুর বচন ইটো নচাৰিবা তুমি
রহিও মহাবল হে রাম কিন্তু ওই তো না থাকিবা কহিল প্রকৃতি মত সীতা দিয়া ফুরা পৃথিবী প্রজ্যোতি হে রাম যত দেখা পুরা মায়া ময়া স্বপ্ন হরিময় দেখি দূর পরবতী হে রাম জ্ঞান কর্ম ভগতি গুণ হিরু করি ভেদ ভগতি পরম পন্থা তিরুপরিচ্ছেদ হে রাম নাহি কেউত্তম গতি ভগতি পরে নিষ্ঠে বহু ভগতিতে মুখে বৈশ্য করে কৃষ্ণ যে ইমানকণ সময়লৈকে আমাৰ ভাগৱতে কৈছে ভগৱন্তই কাক যদি ভাল পায় বুলি প্ৰশ্ন কৰোঁ এতিয়া ভগৱন্তই কাক ভাল পায় আত্মক কওকচোন ক'ব লাগে কওক তেতিয়া গম পাম বৰ শুনিছে আৰু হা সুন্দৰ হৈছে প্ৰিয় ভাষাৰ নাম হ'ল লক্ষী তেওঁ বৰ ভাল পায় তাতকৈ বেছি ভাল পায় পুত্ৰ বিৰোচনক কিন্তু ভাৰ্গা লক্ষী আৰু পুত্ৰ বিৰোচনতকৈ ভকতক ভগৱন্তই বেছি ভাল পায় সেইকাৰণে বাপ মাধৱ আইমাতৃসকল এই ভকতক যে আমি নিন্দা কৰিব নালাগে ভকতক যে আমি ঘিণ কৰিব নালাগে ভকতক যে আমি কোনো কাৰণত তুচ্ছ বাক্য প্ৰয়োগ কৰিব নালাগে ইয়াৰ কাৰণকেইটা ভগৱান কৃষ্ণক অৰ্জুনে প্ৰশ্ন কৰিছিল যে আপুনি ইমান ভকতক কিয় গুৰুত্ব দিয়ে তেতিয়া ভগৱান কৃষ্ণই কৈছে অৰ্জুন মোৰ ভকতক যদি কোনোবাই অবাবতে গালি পাৰে মোৰ ভকতক যদি কোনোবাই নিন্দা কৰে তেওঁলোকক মই কি শাস্তি দিম জানা মোৰ ভকতক যদি ৰাগত দেশ নিন্দা কৰে শৰীৰত দুখ পদিয় আয়ুশ্ৰী যশস্বয় সবে তাৰ নষ্ট হয় অৱহেলা মনতে হে অৰ্জুন মোৰ ভকতক যদি কোনোবাই নিন্দা কৰে তাৰ পৰা কি আয়ু তাৰ মই বয়সটো কমাই দিম 2 নম্বৰ সৌন্দৰ্য শ্ৰীটো কমাই দিম 3 নম্বৰ তাৰ যিমানবিলাক যশ গুণ প্ৰতিভা আছিল মই সকলোবিলাক বোলে এই লৈ গৈছে ভগৱন্তৰ বাণীৰে আমাৰ বাণী একো নাই সেইকাৰণে বাপ মাধৱ আইমাতৃসকল আমি ভকত মানে অন্যক নিন্দাও কৰিব নালাগে তথাপি ভকতক বিশেষভাৱে নিন্দা কৰিব নালাগে গতিকে ভকতক নিন্দা কৰিলে ভগৱন্তই কিন্তু আমাক ৰেহাই নিদিওঁ বুলি ভগৱন্তৰ নিজ মুখে আমাক অৱগত কৰিছে এয়া উদ্ধৱক প্ৰাধান্য দিছে যে উদ্ধৱৰ দুখ দেখি ভগৱন্ত নিজেই স্বস্ত্ৰ হৈ গৈছে কান্দো ওলাই গৈছে ভগৱন্তৰ ভকতৰ ৰূপ দেখি সেইজনেই ভগৱন্ত বাপ সেই ভগৱন্তক যদি আপুনি আশ্ৰয় লয় সেই ভগৱন্তক যদি আপুনি চিনি পায় তেতিয়াহ'লে আপোনাক ভগৱন্তই কৃপা নকৰাকৈ নাথাকে 2 নম্বৰ মই কোনো চমু কৈছোঁ কথাবিলাক 2 নম্বৰ ভগৱন্তই
ঈশ্বৰক পোৱাৰ ৰাস্তা তিনিটা দেখাই দিছে। তিনিটা ৰাস্তাৰ যোগেদি মানুহবিলাকে ভগৱন্তক উপাসনা কৰিব পাৰে। কি কি ৰাস্তা সেইকেইটা? জ্ঞান কৰ্ম ভকতিৰ কহিলো ভেদ, ভকতি পৰম পন্থ বাটে পঢ়ি গৈছে, দিলো পৰিছেদ। এতিয়া ভগৱন্তক